নমস্কাৰ আজি আছো ঢকুৱাখানা স্থিত ঐতিহ্যমণ্ডিত ফাটবিহু স্থলীত আৰু ইয়াতে প্ৰথম মই আজি এই ফাটবিহু স্থলীৰ পৰা জুবিনদাৰ ন্যায় বিচাৰি আৰু ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু ফাটবিহু স্থলীত অসংখ্য ৰাইজ আহিছে আপোনালোকে দেখা পাইছে ৰাইজৰ মনৰ কথা কিছু জানিব চেষ্টা কৰিম আপোনালোকে নিশ্চয়কৈ জানে এই বছৰ প্ৰথম জুবিনদা বিহীন আমি বিহু উদযাপন কৰিলোঁ বা বিহু পালন কৰিলোঁ ৰাইজ গতিকে জুবিনদা বিহীন আৰু ফাটবিহু স্থলীত ঢকুৱাখানাত আহি ৰাইজে কেনেকুৱা পাইছে সকলোবোৰ আমি সুধিম যিমান পাৰোঁ সুধিব চেষ্টা কৰিম জুবিনদাৰ আপোনালোকে ইয়াতে চাওক সুধাকান্ত ভূপেন হাজৰিকা আৰু জুবিনদাৰ প্ৰতিমূৰ্তি ফাটবিহু স্থলীত ইয়াতে প্ৰতিমূৰ্তি এই স্থানৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ৰাইজৰ কিছু মনৰ কথা জানিব চেষ্টা কৰিম ভিডিঅ'টো চাওক এই জুবিনদাৰ প্ৰতিমূৰ্তি তুমি দেখুৱাই দিয়া জুবিনদাৰ প্ৰতিমূৰ্তি আৰু ইয়াতে ৰাইজৰ মনৰ কথা আমি বুজ ল'ব চেষ্টা কৰিম এই দাদা এজন আছে এইবাৰ আপোনাৰ কেনে লাগিছে যে জুবিনদাৰ বিহীন আমি বিহু প্ৰথম উদযাপন কৰিছোঁ আপোনাৰ মনৰ কথা অলপ কৈ দিয়ক ক'বলৈ গ'লে কিনো ক'ম এতিয়া মোৰ যিটো অৱস্থা হৈছে হয়তো আপোনাৰো একেটাই হৈছে অকল মোৰ বুলিয়ে নহয় অসমৰ প্ৰত্যেকগৰাকী আমাৰ যুৱক যুৱতী হওক লাগিলে জ্যেষ্ঠ হওক কনিষ্ঠ সকলোৱে আজি জুবিনৰ অনুভৱ বাৰুকৈ আমি অনুভৱ কৰিছোঁ আজি ফাটবিহু স্থলীত থাকি আপোনাৰ কেনেকুৱা লাগিছে ফাটবিহু অনুষ্ঠানটোৰ স্থানীয় যুৱক হিচাপে মানে আজি সৰুৰ পৰা মানে আমি যেতিয়াৰ পৰা মানে জনা বুজা হৈছোঁ তেতিয়াৰ পৰা পাই আহিছোঁ গতিকে সেই এইটো মাদকতা আমি পৃথিৱীৰ কোনো জেগাত আমি ভাৰতৰ বিভিন্ন জেগাত বা বাহিৰতো ফুৰিবলৈ গৈছোঁ বা এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান গৈছোঁ কিন্তু ইয়াৰ যিটো মানে মাদকতা সেইটো আৰু পৃথিৱীত ক'তো পোৱা নাযায় আৰু এই দিনটোকেইটাৰ কাৰণে আমি মানে বৰ উৎসাহেৰে ৰৈ থাকোঁ যোৱাবাৰ আমাৰ কাৰণে মানে বৰ দুখৰ দিন আছিলে কাৰণ কি এদিনতে সেই অনুষ্ঠান সমাপ্ত হৈছিলে আমি বৰ আশাৰে বাট চাই আছিলোঁ কিন্তু সেই পুলৱামা হত্যাকাণ্ডৰ কাৰণে মানে মুখ্যমন্ত্ৰী মহোদয়ৰ এই অনুৰোধ ৰক্ষা কৰি আমি সেই এদিনীয়াকৈ মানে অনুষ্ঠানটো সামৰিছিলোঁ তথাপি আমাৰ মনত বৰ দুখ এটা ৰৈ গৈছিল আৰু যোৱাবাৰ ৰৈ যোৱা দুখটো আমি এবাৰ অলপ ভালদৰে উপভোগ কৰিছোঁ ঠিক আছে দাদাক বহুত বহুত ধন্যবাদ আৰু আমি মনৰ কথা কিছু জানিব চেষ্টা কৰিম আপোনালোকে আহক এইপিনে অলপ আগুৱাই যাওঁ আমি এই দাদাজনৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম দাদা আপোনাৰ শুভ নাম মোৰ নাম ৰাজীৱ চুতীয়া মই ঢকুৱাখানাত এই দাদাজনক বাৰু কিছুমান কথা দাদাজনৰ পৰা জানিব পাৰিলোঁ আৰু ঢকুৱাখানাত ক'ৰ মানুহ আহিছে বাৰু আপোনাৰ গম পোৱা মতে কৈ দিয়কচোন বহুত দূৰ দূৰণিৰ পৰা ইয়াত মানুহ আহে আৰু যায় অবিশেষ এতিয়া পানৰ শিল্পী জুবিন গাৰ্গৰ কালি এখন হেৰি কৰিছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি কালি উন্মোচন কৰিছে গতিকে ৰাইজৰ আছে বাৰু ৰাইজৰ লগতে অসমৰ ৰাইজ আহে অসমৰ ৰাইজ আহে আৰু ইয়াতে মই কওঁ দেই আৰু ইয়াতে কওঁ জুবিনদাৰ মই জাষ্টিছ বিচাৰিছোঁ আৰু আপোনালোকে কমেণ্ট কৰক জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিনদাৰ প্ৰতিমূৰ্তি কেনেকুৱা লাগিছে জুবিনদাৰ প্ৰতিমূৰ্তি ভালে আছে আপুনি আমাৰ জয় জুবিনদা এইফালে আহক এইফালে দেখুৱাই দিয়া মোৰ ঘৰ ইয়াত নহয় মই ধেমাজি চিমেণ্ট চাপৰি হয় দাদাজন কিন্তু মোৰ জুবিনদাই মেইন হয় মোৰ জুবিনদাই আমাৰ হেৰি হয় না কিন্তু আমাৰ এটাই লাগে ন্যায় লাগে জুবিনদাৰ বিজেপি হওক এজেপি হওক কংগ্ৰেছ হওক আমাৰ সেইটো নাই আমাক জয় জুবিনদাক আমাৰ ন্যায় লাগে ফাটবিহু স্থলীত আহি কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে মই প্ৰথমবাৰ আহিছোঁ কিন্তু ভালেই আছে কিন্তু আমাৰ বেলেগ অইন একো নালাগে আমাৰ জুবিনদাই ন্যায় লাগে আৰু এটা কথা ক'ব লাগিব ফাটবিহু স্থলীত মই পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি আহিব নোৱাৰিলোঁ গতিকে মই দুখিত কিছু কাৰণত আহিব নোৱাৰিলোঁ তাৰ বাবে মই দুখিত আৰু দাদা ফাটবিহু স্থলীত আহি কেনেকুৱা লাগিছে আপোনাৰ মোৰ ঠিকে আছে চব ঠিকে আছে শৃংখলাবদ্ধতে চলি আছে কিন্তু আমাৰবিলাকৰ আমি নিজে হেৰি হৈছোঁ না আমিতো গুৱাহাটীত থকা মানুহ কিন্তু আমি নিজে দূষিত আমি গুৱাহাটীৰ পৰা মানে ফাটবিহু চাবলৈ ইয়ালৈ আহিছোঁ মোৰ ঘৰ ধেমাজি চিমেণ্ট চাপৰি হয় কিন্তু আমি নিজে দূষিত নিজে এতিয়া লাজ লাগিছে যিমান যি হ'লেও আমি পৰিধান কৰি আহিব পৰা নাই কিন্তু এটা ভাল আছে শৃংখলা পদ্ধতিত কাম চলাই গৈছে সকলোৱে কিন্তু জাতীয় সাজ পোছাক পৰিধান কৰি আহিছে কিন্তু সেইবিলাক ঠিকে আছে চব ঠিকে আছে আমাক বেলেগ অইন একো নালাগে ঢকুৱাখানাবাসী ৰাইজৰ পৰা আমাক এটাই লাগে জয় জুবিনদাৰ ন্যায় লাগে বহুত বহুত ধন্যবাদ আপোনাৰ নাম কৈ দিয়ক মোৰ মুকুন্দ ভূঞা ঠিক আছে আপোনাক বহুত বহুত ধন্যবাদ আৰু এই বাইদেউকেইজনী কিবা ক'ব নেকি দেখুৱাই দিয়াচোন এইফালে আহক কিবা এটা কৈ দিয়ক ফাটবিহু স্থলীত আহি কেনেকুৱা লাগিছে কৈ দিয়ক ভালে লাগিছে ন তোমাৰ নাম ক'ৰ পৰা আহিছে তেজপুৰৰ পৰা বা ইমান দূৰৰ পৰা আহিছে দেই তেজপুৰৰ পৰা আহিছে নাম কি আছিলে এঞ্জেল কাশ্যপ
ইয়াতে থকা মেলা হৈছে নেকি ক'ৰবাত? আইতা ঘৰ মানে আইতা ঘৰত আছে। আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ দেই। বাৰু ঠিক আছে, কেনেকুৱা পালে কওকচোন? ভাল পাইছোঁ। ভাল পাইছে ন? ঠিক আছে ঠিক আছে। আৰু আমি জানিব চেষ্টা কৰিম